নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে কুশলে আছে। আজি এটা একেবাৰে সহজ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ব্ৰেকফাষ্টতো খাব পাৰিব, ইভিনিঙতো খাব পাৰিব আৰু আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব। একেবাৰে সহজ, আহকচোন চাই লওঁ কেনেকৈ বনাইছোঁ মই। ইয়াত মই দি লৈছোঁ ধনিয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান চিলি ফ্লেক্স দি দিছোঁ। লগত আদা নহৰু আৰু লগত কেঁচা জলকীয়া বটা আৰু দৈ 1.5 চামুচমান দি লৈছোঁ। তাৰপিছত অকণমান হালধি দি দিছোঁ। এইখিনি সুন্দৰকৈ মিশ্ৰণটো ভালকৈ কৰি ল'ব লাগিব, খুব সুন্দৰকৈ কৰিব লাগিব কিন্তু এইখিনি, যাতে সকলোখিনি ভালদৰে মিহলি কৰি লৈ মই এটা বহল পাত্ৰত মিহলি কৰি লৈছোঁ। এতিয়া এইখিনি মিশ্ৰণটো খুব সুন্দৰকৈ পাৰিলে অকণমান সময় ল'লে ভাল, আধা ঘণ্টামান থ'লে ভাল হৈ যায়। নোৱাৰে যদি সময় নাই তেতিয়াহ'লে আপুনি 10 মিনিটমান থ'লেও হ'ব, ঢাকি থৈ দিব। এতিয়া মোৰ 10 মিনিট হৈ গ'ল। ইয়াত অকণমান কেৰাহীটোত তেল দিছোঁ। এইখিনি এটা মিশ্ৰণখিনি সুন্দৰকৈ মই ভাজি ল'ম। আচ্ছা, মই এটা পাহৰি গ'লোঁ। এই চিকেনখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত মই গ্ৰাইণ্ড কৰি লৈছোঁ। আপোনালোকে প্ৰথমতে সৰু সৰু টুকুৰা কৰি ল'ব, তাৰপিছত মিক্সিত 1 মিনিট নালাগে, আধা মিনিটমান চলাই দিব, অকণমান হৈ যাব। তেনেকৈ কৰি ল'ব, ময়ো তেনেকৈ কৰিছোঁ। খুব সুন্দৰকৈ লৰাই লৰাই ভাজিব। এইখিনি খুব আঠা এটা ভাৱ হয়, লাহে লাহে এই আঠা ভাৱটো গুচি যাব। কমেও আপুনি আধা ঘণ্টামান অকণমান চিমত অকণমান বেছিকৈ দি তেনেকৈ জুই ফুৰা ঢাকনিখন ঢাকি ঢাকি দিব মাজে মাজে। সেইটো বহুত সময় লাগিব এইখিনি হওঁতে। খাবলৈ ইমান সুন্দৰ হয় নহয়, আপোনালোকে বনাই এবাৰ খাবচোন। ল'ৰা ছোৱালীবোৰতো ভালেই পায় বেলেগ বেলেগ বস্তু বনাই দিলে, সেয়েহে ময়ো বনালোঁ। সিহঁতে সদায় নতুন নতুন খাবই বিচাৰিব। বতৰটো যিহেতুকে চেঞ্জ হৈছে, এতিয়া সকলোৱে খাই ভাল পাব। এইখিনি অকণমান টুকুৰ টুকুৰ হৈছে, কিন্তু আপোনালোকে যেতিয়া ঠাণ্ডা হ'ব এইখিনি এটা বহল পাত্ৰত লৈ মোহাৰি দিলে সৰু সৰু হৈ যাব। গতিকে আপোনালোকে তেনেকুৱা কৰিব। মই তেনেকুৱাকৈ কৰি লৈছোঁ। ময়দা লৈছোঁ মই আধা কিলো। ইয়াত অকণমান নিমখ দিছোঁ আৰু অকণমান বেকিং চ'ডা দিছোঁ। আৰু এতিয়া মই তেল মানে ৰিফাইন তেল দিছোঁ। এইখিনি সুন্দৰকৈ মোহাৰি ল'ব প্ৰথমতে, তাৰপিছত আপুনি অকণ পানী দি কৰিব। ময়দাখিনি বেছি টাইটো কৰিব নালাগে, বেছি ঢিলাও কৰিব নালাগে, ঠিক নিয়মীয়া হ'ব লাগিব। এতিয়া মই অকণমান ৰেষ্ট দি থ'ম 15 মিনিটমান। ইয়াত মই 2টা কণী লৈছোঁ আৰু পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ। পুদিনা পাত লৈছোঁ কেইটামান, আৰু লগত অকণমান নিমখ দিছোঁ। আৰু ইয়াত অকণমান মই গৰম মছলা দি দিছোঁ। এইখিনি মিহলি কৰিলোঁ, লগত দিছোঁ যিখিনি মাংসৰ কিমা বনাইছিলোঁ সেইখিনিও মই দি ল'লোঁ। এতিয়া এটা মিশ্ৰণ ধুনীয়াকৈ তৈয়াৰ কৰি ল'লোঁ। আচলতে আজি আমাৰ ৰেচিপিটোৰ নাম হ'ব মোগলাই পৰঠা। কেনেদৰে বনাম আহকচোন চাওঁ। ময়দাখিনি 4 কৰি সুন্দৰকৈ বেলি ল'ব, পাতল কৰি বেলিব। যিমান পাৰে আপুনি পাতল কৰি ল'ব। প্ৰথমতে অকণমান বহলাই লৈ তাৰপিছত অকণমান ৰিফাইন দিব। ৰিফাইন দি কিনে খুব সুন্দৰকৈ, ৰিফাইন দিলে আঠা ভাৱ নাইকিয়া হৈ থাকে, তলত লাগি নধৰিব। ৰিফাইন দিব। আপোনালোকে ময়দা নিদিব, অকণমান যিমান পাৰে আপোনালোকে যিমানখিনিলৈকে পাৰে, মানে বহুত বেছি তেলো নিদিব আৰু যাতে এইটো খুব বহলি যায়। চাৰিওফালে 4 কৰিব, চাৰিওফালৰ পৰা আনি দিব লাগিব এনেদৰে। মই এইখিনি পাতল কৰিছোঁ, দেখিছে নহয়, এনেকুৱা পাতল কৰিছোঁ। আৰু মাজত মই মিশ্ৰণখিনি দি লৈছোঁ। দুইফালৰ পৰা এনেদৰে আনিব, আৰু ইয়াত যাতে মাজত ফাঁক নাথাকে তেনেকৈ কৰিব। তাৰপিছত চাৰিওফালৰ পৰা এনেদৰে আনি দিব। চাব যাতে মাজত অকণো ফাঁক ৰৈ নাযায়, নহ'লে কণী আছে তাত লগত, যিখিনি কণীটো এইকাৰণে দিয়া হয় যাতে ষ্টাফিংখিনি ভিতৰৰ খুব সুন্দৰকৈ
বাইণ্ডিং এটা কৰি ৰাখে আৰু খুব ধুনীয়া হয় খাবলৈ, সেইকাৰণে দিয়া হয়। খুব লাহে লাহে সাৱধানে দিব আৰু জুইৰ ফ্লেমটো সদায় আপুনি ল' মিডিয়াম, প্ৰথমতে ল'য়ে ৰাখিব, কাৰণ যিহেতুকে আমাৰ পৰঠা পিছফালে চাৰিতৰপীয়া হৈ আছে, সেইটো খুব লাহে লাহে হ'ব দিব। যদি আপুনি হাই ফ্লেম কৰি দিয়ে লগে লগে তেনেহ'লে দৈ যাব আৰু ভিতৰত কেঁচা থাকিব। গতিকে আপুনি প্ৰথমতে একেবাৰে ল'ত 5 মিনিটমান থকাৰ পিছত যেতিয়া অকণমান হ'ব ধৰিব, তেতিয়াহে আপুনি লাহে লাহেকৈ ওলটাই দিব। এইখিনি অকণমান ইফাল সিফাল কৰি দিব, এয়া মোৰ নিচিনাকৈ তেনেকৈ আপোনালোকে ওলটাই দি দিব। খুব সাৱধানে ওলটাই দিব, যিহেতুকে তেল থাকে খুব গৰম হৈ। এনেদৰে আপুনি 5-10 মিনিটমান এনেদৰে আপুনি ওলটাই চাৰিওফালে। আৰু মই এটা খুব ডাঙৰ ভুল কৰিলোঁ, ননষ্টিক পেনত আচলতে এনেকুৱা ধৰণৰ মেটেলিক ইউজ কৰিব নালাগে, মই ভুলতে কৰি দিলোঁ। আপোনালোকে নকৰিব এইটো। মই এইখিনি ইচ্ছা কৰিলে এইখিনি কাটিও দিব পাৰিলোঁ হয়, কিন্তু আমাৰ দেখা যায় ৰান্ধনীসকলৰ বেছিভাগৰে এনেকুৱা হয় হঠাৎকৈ। আহকচোন আপোনালোকে কেনে পালে। আপোনালোকে ইভিনিঙত খুব সুন্দৰকৈ বনাই খাওক আৰু মজা লওক। যিহেতুকে বতৰ অকণমান খুব ভাল হৈছে খাবলৈ, জ্বলা খাবলৈ ভাল হৈছে, গতিকে এটা মছলাযুক্ত খাদ্য খুব সুন্দৰকৈ খাওক। ল'ৰা ছোৱালীটো খুবেই ভাল পাব, তাতে আকৌ মোগলাই পৰঠা। গতিকে আপোনালোকে বা ভিডিঅ'টো কেনেকুৱা পালে মোলৈ কমেণ্ট কৰিবচোন। বেয়া হ'লেও কমেণ্ট কৰিব, ভাল হ'লেও কমেণ্ট কৰিব। মই তেতিয়া গম পাম যে আপোনালোকে মই ভিডিঅ' দিলে ভাল পায় নে বেয়া পায়, সেইটো লিখিব। আৰু যদি ভাল পাইছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে, নিশ্চয় কৰিব প্লিজ।